এজন দুখীয়া মাছমৰীয়াৰ কাহিনী। এখন দেশত এজন মাছমৰীয়া আছিল। নাম আছিল তেওঁৰ সোণাৰাম। সি সদায় কলং নদীত নাও লৈ মাছ মাৰিবলৈ গৈছিল আৰু সেই মাছ বেচি সি ঘৰ চলাইছিল। কিন্তু দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সোণাৰামে আগৰ দৰে মাছ নোপোৱা হ'ল আৰু তাৰ নাওখনো ইমান ভাল অৱস্থাত নাছিল। নাৱৰ মাছ অংশত এটা ফুটা আছিল, যাৰ বাবে সি মাজে মাজে পানী সিঁচিবলগীয়া হৈছিল। তাৰোপৰি তেওঁৰ জালখনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰিলে। মাছ নোপোৱাৰ বাবে ঘৰত সি সদায় ঘৈণীয়েকৰ গালি শুনিবলগীয়া হৈছিল। ঘৰৰ অভাৱবোৰ কেনেকৈ পূৰ কৰিব পাৰি তাৰ চিন্তাত সি সদায় নৈ পাৰতে বহি ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰিছিল। কিন্তু এদিনাখন ৰাতিপুৱাই ধাৰাসাৰ বৰষুণ পৰা দেখি মাছৰ উজান আহিব বুলি সি জালখন লৈ নৈ পাৰলৈ গ'ল। নাও লৈ সি নৈ মাছ পালেগৈ। তাৰপিছত সি জাল মাৰেহে মাৰে, কিন্তু মাছ হ'লে এটাও জালত নপৰে। সেইদৰে বহুত সময় জাল মৰাৰ পিছত জালত এটা ডাঙৰ বস্তু লগা যেন অনুভৱ হ'ল। বস্তুটো ইমানেই গধুৰ আছিল যে সি জালখন নাৱত তুলিব পৰা নাছিল, কিন্তু সিও জালখন এৰি নিদিলে। জালখন টনাত ইমানে মগ্ন হৈ গৈছিল যে সি পাহৰি গ'ল যে তাৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। নাওখনৰ কথা ভাবোঁতেই জালখনৰ সৈতে সেই বস্তুটোৱে সোণাৰামক পানীত পেলাই দিলে। আচৰিত হৈ সোণাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয়, সেইজনী এজনী জলকুঁৱৰীহে। জলকুঁৱৰীয়ে সোণাৰামক সুধিলে যে সি ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। তেতিয়া সোণাৰামে তাৰ সকলো দুখৰ কথা বিৱৰি ক'লে। জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি মনত দুখ অনুভৱ কৰিলে আৰু তাক এটা মন্ত্ৰ শিকাই দিলে। জলৰ ৰাণী জলপৰি মাছৰ বৰষুণ দে, ঐ মোৰ নাওখনিত মাছৰ উজান দে। এই মন্ত্ৰটো মাতিলে মাছ বৰষুণ পৰা দি পৰিব। আকৌ জলৰ ৰাণী জলপৰি মাছৰ বৰষুণ থাম, ঐ মোৰ নাওখনিত মাছৰ উজান থাম। এই মন্ত্ৰ মাতিলে মাছ পৰা বন্ধ হৈ যাব। আৰু ক'লে, কিন্তু বেছি লোভ নকৰিবা, নহ'লে তোমাৰেই বিপদ হ'ব। কথামতে কাম। সোণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওখন মাছেৰে ভৰিবলৈ ধৰিলে। সি আকৌ মন্ত্ৰটো মতাত মাছ পৰা বন্ধ হৈ গ'ল। এনেদৰে সোণাৰামে মাছ বেচি বহুত ধনী হৈ গ'ল আৰু তাকে দেখি আন মাছমৰীয়াসকলৰ মাজত হোৱা দোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল'লে। এদিনাখন সোণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই দেখিলে যে মাছবোৰ তাৰ নাৱত বৰষুণ পৰা দিছে। সেই দৃশ্য দেখি সকলোৱে আচৰিত হৈ ৰ'ল আৰু সোণাৰাম পাৰলৈ অহাত তাক সকলোৱে আগুৰি ধৰি ৰহস্যটো সুধিলে। নক'লে তাক মাৰুত দিয়াৰো ভাবুকি দিলে। এই কথা শুনি সোণাৰামে বৰ দুখ পালে। সি মনতে বুদ্ধি সাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰটোহে ক'লে, মাছ ৰৈ যোৱা মন্ত্ৰটো নক'লে। সোণাৰামৰ কথা শুনাৰ লগে লগে সকলো মাছমৰীয়া নাও লৈ নদীৰ মাছ পালেগৈ আৰু লগে লগে মন্ত্ৰটো মাতি দিলে। মন্ত্ৰমতে সকলো নাও মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফূৰ্তিত থাকিব নোৱাৰা হৈ নাচিব ধৰিলে। কিন্তু নাও সম্পূৰ্ণ মাছেৰে ভৰি যোৱাৰ পাছতো যেতিয়া মাছৰ বৰষুণ দিয়ে থকা হ'ল, তেতিয়া সিহঁত চিন্তিত হ'ল। লাহে লাহে নাৱৰ সৈতে সিহঁতো ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেককে জলকুঁৱৰীয়ে পানীৰ তলত লৈ গ'ল। কথাতে কয় নহয়, লোভেই পাপ, পাপেই মৃত্যু। এনেদৰে সকলো লোভী মাছমৰীয়াৰ মৃত্যু হ'ল আৰু সোণাৰামে নিজৰ মাছখিনি লৈ ঘৰলৈ ঘূৰি আহিল। ধন্যবাদ।